কাহিনীটো এগৰাকী গাঁৱত বাস কৰা মহিলাৰ। এদিন মহিলাগৰাকীয়ে তেওঁৰ ৬-৭ বছৰীয়া ল'ৰাটোক লগত লৈ চহৰলৈ বজাৰ কৰিবলৈ গ'ল। চহৰত গৈ মহিলাগৰাকীয়ে এখনৰ পাছত আন এখন দোকানত সোমাই বস্তুবোৰ চাবলৈ ধৰিলে। শেষত মহিলাগৰাকীয়ে এখন কাপোৰৰ দোকানত সোমাল। দোকানখনত সোমাই মহিলাগৰাকীয়ে দোকানীজনক ক'লে, ল'ৰাটোৰ বাবে এযোৰ কাপোৰ দেখাওকচোন। দোকানীজনে ল'ৰাটোক চাই এযোৰ কাপোৰ দেখালে। মহিলাগৰাকীয়ে কাপোৰযোৰ চাই দোকানীজনক ক'লে, ইয়াতকৈ অলপ ডাঙৰ এযোৰ কাপোৰ দেখাওক। দোকানীজনে মহিলাগৰাকীক ক'লে, এইযোৰ হ'ব, আপুনি এবাৰ চাওকচোন। মহিলাগৰাকীয়ে ক'লে, নহয়, অলপ ডাঙৰ চাইজৰ এযোৰ দেখাওক। দোকানীজনে মহিলাগৰাকীৰ কথা শুনি বেলেগ এযোৰ কাপোৰ দেখালে। মহিলাগৰাকীয়ে কাপোৰযোৰ চাই ক'লে, ইয়াতকৈ অলপ ডাঙৰ এযোৰ দেখাওক। দোকানীজনে মহিলাগৰাকীৰ কথা শুনি আন এযোৰ কাপোৰ দেখালে। মহিলাগৰাকীয়ে কাপোৰযোৰ চাই পুনৰ ক'লে, ইয়াতকৈ অলপ ডাঙৰ চাইজৰ এযোৰ দেখাওক। দোকানীজনে আন এযোৰ কাপোৰ দেখালে। মহিলাগৰাকীয়ে কাপোৰযোৰ চাই দোকানীজনক ক'লে, এই কাপোৰযোৰ দাম কিমান? দোকানীজনে মহিলাগৰাকীলৈ চালে আৰু ক'লে, এইযোৰ কাপোৰটো এই ল'ৰাটোৰ বাবে বহুত ডাঙৰ হ'ব। তেতিয়া মহিলাগৰাকীয়ে দোকানীজনক ক'লে, এইযোৰেই ল'ম, পাছলৈ পিন্ধিব পাৰিব। ল'ৰা লাহে লাহে ডাঙৰ হৈ আহিব, পাছত ভালকৈ পিন্ধিব পাৰিব। দোকানীজনে মহিলাগৰাকীৰ কথা শুনি যি ক'লে শুনিলে আপোনাৰ মন সলনি হৈ যাব। দোকানীজনে ক'লে, যেতিয়া কাপোৰযোৰ নতুন হৈ থাকিব আপুনি তাক অভাৰ চাইজত পিন্ধাব, আৰু যেতিয়া কাপোৰযোৰ পুৰণা হ'ব তেতিয়া তাক চাইজত পিন্ধাব। মানে ল'ৰাটোক আপুনি সময়ৰ সৌন্দৰ্যতা উপভোগ কৰিবলৈ নিদিয়ে। যেতিয়া ল'ৰাটোৱে নতুন সৌন্দৰ্যতা উপভোগ কৰিব বিচাৰিব তেতিয়া তাৰ অভাৰ চাইজ হ'ব, আৰু যেতিয়া তাৰ চাইজত হ'ব তেতিয়া উপভোগ কৰিবলৈ পুৰণা হ'ব। সময়ৰ সৌন্দৰ্যতা সময়ত উপভোগ কৰিবলৈ আপুনিও শিকক আৰু আনকো শিকাওক। সময়ৰ আগত বা পাছত গৈ নহয়, সময়ৰ লগত সমানে সমানে গৈ আপুনি সময়ৰ সৌন্দৰ্যতা উপভোগ কৰক।